হেল্ল' এবাৰ মাস্কখন লগত আনিছোঁ কিন্তু মাস্কখন মৰা নাই ভয়তে লগত লৈ আহিছোঁ। এইফালে ৰাস্তা আমাৰ খোজকাঢ়ি থকা মানুহবোৰ আছে। আমি মাস্ক নমৰাকৈ আহিছোঁ। এই ফটোৱা কৰিবলৈ আহিছে বোলে হেনো মোৰ লগত অলপ। তাৰপিছত এতিয়া ইয়াত ফটোৱা কৰি হাঁহিব চব। মই ইয়াত ৰাস্তাত আপোনালোকক এনেই অকণমান ফুৰি পেলাই নি ফুল গছ দুজোপামান দেখাবলৈ আহিছোঁ। কি ধুনীয়া হৈছে চব পৰিৱেশটো। কোনো মানুহ এটাও নাই। আছে এইফালে এইডোখৰত আমাৰ নামঘৰ আছে। লুকাই আছে অলপ। কিবা এটা কৈ দে। কি ক'ম মই? এই ক'বলৈ ভাষাই নাই হেনো আপোনালোকক। মই এতিয়া দেখাই দিম ফুলজোপা। লোকৰ ঘৰ ঘৰ ঘূৰি পেলাই আহিছোঁ। এইজোপা ফুলি আছে বৰ ধুনীয়াকৈ। এইফালে ককা এজনে কৈছে গাড়ী আহিছে চাইডলৈ যা, নহ'লে ভিডিঅ'ৰ লগতে মোবাইলে চোবাইলে মানুহজনী উৰি যাম বুলি ক'বলৈ। আমাক আৰু নুৰিবলৈ মন নাই। ইস্কো দেখিয়ে মানুহজনী ভগৱানে ব্ৰাইটনেছটো নিদিলে কিন্তু দাঁতকেইটাত অকণমান দিছে। চাওঁ তোৰকেইটা দেখাই দে অলপ। তাই ভাগৰকেইটা অলপ বেছিকৈ বগা হৈ গৈছে এতিয়া। দাঁতো জিলিছে জানো। এইফালে চব কিমান ধুনীয়া লাগিছে। এইডোখৰ ফিল্ড এখন আছে। ফিল্ডখন এতিয়া অলপ আমি সৰুতে খেলিছিলোঁ। এতিয়া ইয়াত বেছিকৈ কলম হৈ গ'ল। এই কলম বেছি আছে কাৰণ ইয়াত বহুত মাছ আছে। আমাৰ এইডোখৰত ধুনীয়া ধুনীয়া ঘৰ কেইটামান আছে দেই। নিজৰ নহয় বেলেগৰ যদিও দেখুৱাইছোঁ আৰু ইয়াত দেখুৱাই দিছোঁ। এইটো এটা আৰু আগলৈ আছে মানে ফুল চুল আছে কাৰণে বেছি ধুনীয়া লাগে। এইটো দেখিছে কি ধুনীয়াকৈ বনাইছে। অঁ দেখুৱাই দিছোঁ। মাস্কখন অকণ আঁতৰাই লৈছোঁ নহ'লে বিনা মাস্কত মোক নেদেখিব কোনোদিন। লাজ লাগিয়ে থাকিব সদায়। তেতিয়া ভাল লাগিব। কি গৰু? এই খুৰী এজনীয়ে গৰু বিচাৰি ফুৰিছে এয়া। এই ভিডিঅ' দেখাইছোঁ ভিডিঅ'ত। আৰু এইফালে দাদা দুটামান ঘূৰি ফুৰিছে লাঠি কোব খাবলৈ। এইফালে এয়া দেখিছে গৈ আছে দোকানত লাইট ভাজি আছে। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ। ৰাস্তাটো দেখুৱাই